ডিব্ৰুগড়ত শ্ৰমিকৰ ধন অপব্যৱহাৰ দিন হাজিৰা কৰা প্ৰকৃত শ্ৰমিকে নাপায় চৰকাৰৰ সাহায্য হিতাধিকাৰীৰ নিৰ্বাচনত জড়িত বিজেপিৰ একাংশ নেতা কৰ্মীৰ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু জিলা প্ৰশাসনৰ হস্তক্ষেপৰ দাবী প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা লোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা শ্ৰমিকৰ মুখেৰে শুনো আহক। আমি এইটোৱে ক'ম, যিখিনি মানুহ পাবলগীয়া আছে সেইখিনি মানুহে পোৱা নাই, যিখিনি নাপাবলগীয়া মানুহে সেইখিনি পাইছে। যাৰ ঘৰত চাকৰি আছে, যাৰ ঘৰত বাগান আছে, সেইসকলে এই শ্ৰমিকৰ যিটো টকা আহিছে ৩,০০০ কৰি দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ কাৰণে, শ্ৰমিকৰ কাৰণে এইটো যিখিনি পাব লাগে সেইখিনি নাই পোৱা। এইটো তদন্ত হ'ব লাগে। জিলা প্ৰশাসন, মুখ্যমন্ত্ৰীয়ে উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰী পাবলৈ আমি পোৱাটো বিচাৰোঁ। আমাৰ কি এদিন আজি কামলৈ গ'লোঁ, আজি খালোঁ, কমাই পিনে কাইলৈ খাবলৈ আকৌ চিন্তা। দুমাহ লকডাউন চলি আছে, কাম হোৱা নাই, আমি কেনেকৈ চলিম, আমি চিন্তাতে পৰি গৈছোঁ। আমি এইটো ক'ম, দুৰ্নীতি হৈছে, দুৰ্নীতি উচিত তদন্ত কৰিব লাগে। জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰীলৈ এইটোৱে অনুৰোধ জনালোঁ, আমি অতি সোনকালে তদন্ত কৰি আমাৰ যিখিনি প্ৰকৃত হিতাধিকাৰী এইসকলে পাব লাগে বুলি আমি দাবী জনাওঁ। ইয়াত আমাৰ ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি যিসকল বিজেপি পালি নেতা আছে সেইসকলৰ সকলোৱে দুৰ্নীতিত লিপ্ত আছে বুলি আমি গম পাইছোঁ। সেইসকলে এইটোৱে অনুৰোধ জনাম, আমাক অতি শীঘ্ৰে আমাৰ যিখিনি প্ৰকৃত হিতাধিকাৰী বাছনি কৰি অতি সোনকালে এই আঁচনিখন সফল ৰূপায়ণ কৰিব লাগে।